হেল্ল' এভৰিৱান, যদি তোমালোকে ইউজিৰ এডমিশ্যনৰ কাৰণে বাট চাই আছিলা, হয়তো তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিছিলা, প্ৰগ্ৰামবোৰ তোমালোকে চিলেক্ট কৰিব পৰা নাছিলা। ইতিমধ্যে তোমালোকৰ প্ৰগ্ৰামবোৰ চিলেক্ট কৰাৰ কাৰণে অপশ্যনবোৰ আহি গৈছে। চ' আজিৰ এই ভিডিঅ'টো তোমালোকক একেবাৰে সম্পূৰ্ণ A to Z তোমালোকক দেখুৱাম কেনেকৈ প্ৰগ্ৰাম চিলেক্ট কৰিবা, কোনটো প্ৰগ্ৰাম চিলেক্ট কৰিলে ভাল হ'ব, কোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত কিমান কেইখন প্ৰগ্ৰাম আছে, সকলো তোমালোকক জনাম। চ' তাৰে আগতে তোমালোকে কি কৰিবা, প্ৰথমে ডেছক্ৰিপশ্যনত ক্লিক কৰিবা। ডেছক্ৰিপশ্যনত ক্লিক কৰিলে মই এই ৱেবছাইট যোনটো তোমালোকে স্ক্ৰীনত চাই আছা, স্ক্ৰীনত চোৱা ৱেবছাইটটো মই ডাইৰেক্ট লিংক দি থৈছোঁ। তাতে ক্লিক কৰাৰ পিছত এনেকুৱা স্ক্ৰীন তোমালোকে চাবলৈ পাৰিবা। যোনখিনিয়ে তোমালোকে ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কৰা নাই, তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা। তাৰপিছত যোনখিনিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছিলা কৰিবা, ইয়াতে লগ ইন কৰিবা। লগ ইনত ক্লিক কৰিলে তোমালোকক কি কৰা হ'ব, প্ৰথম অৱস্থাত তলত লৈ যোৱা হ'ব। তাৰপিছত ইয়াতে যোনটো তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলা, সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত এখন নাম্বাৰ দিছিলে বা তোমালোকৰ ৰেজিষ্টাৰ ইমেইল আছিলে। যোনটো ইমেইল, যদি কাৰোবাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মনত নাই তেনেহ'লে ইমেইল দিবা। আৰু দিয়াৰ সময়ত যোনটো পাছৱৰ্ড তোমালোকে ক্ৰিয়েট কৰিছিলা, সেই পাছৱৰ্ডটো ইয়াতে এনেকৈ ধুনীয়াকৈ কি কৰিবা, এণ্টাৰ কৰি দিবা। চ' মই বাৰু ইয়াতে কেইখনমান ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে আছে, মই কেইখনমান ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। তোমালোকক এটা ইয়াৰ ভিতৰত এটা তোমাক কৰি দেখুৱাই আছোঁ। ইয়াতে লগ ইন কৰিবা। লগ ইন কৰাৰ পিছত এই যোনটো কেপচাৰ কোড শ্ব' হৈ থাকে, কেপচাৰটো দিয়াৰ পিছত লগ ইনত ধুনীয়াকৈ ক্লিক কৰিবা। যেতিয়া তোমালোকে লগ ইন ক্লিক কৰিবা, তেতিয়া তোমালোকৰ প্ৰথম অৱস্থাত এখন উইণ্ড' খোল খাব। ইয়াতে ধুনীয়াকৈ লিখা আছে যে যিহেতু অসম চৰকাৰৰ ফালৰ পৰা এতিয়া এডমিশ্যনবোৰ ফ্ৰী হৈছে, কিছুমান কলেজত কিন্তু ফ্ৰী নহয়। এটা কথা মন কৰিবা, কিছুমান কলেজত কিন্তু ফ্ৰী নহয়। যোনবোৰ কলেজ প্ৰাইভেট কলেজ, প্ৰভিঞ্চিয়েলাইজ কলেজ, এইবোৰ কলেজত কিবা এটা তোমালোকে এডমিশ্যন ফিজ ল'ব। সেই এডমিশ্যন ফিজটো তোমালোকে অনলাইন দিব বিচৰা নে কেছ দিব বিচাৰা। যোনখিনিয়ে তোমালোকে অনলাইন দিব বিচাৰা তেনেহ'লে ইউ পি আই QR কোড বা নেট বেংকিং চিলেক্ট কৰিবা। বাকী মই কি কৰিম, কেছত ক্লিক কৰিম। বেছিভাগ কেছতে ক্লিক কৰিবা। চ' কেছত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে ছেভত ক্লিক কৰিবা। ধুনীয়াকৈ ছেভত ক্লিক কৰাৰ পিছত সেই ষ্টুডেণ্টজনৰ কিন্তু প্ৰফাইলটো ধুনীয়াকৈ খোল খাই গ'ল। এনেকৈ তোমালোকৰ প্ৰফাইল ধুনীয়াকৈ খোল খাব। এইবাৰ কিন্তু এই যোনটো চমৰ্থ পৰ্টেল আছে, এই চমৰ্থ পৰ্টেলত ছাইডৰ উইণ্ড' যদি তোমালোকে চাব যোৱা, এই ছাইডৰ উইণ্ড'ত কিন্তু নতুন বহুত কিবা কিবি এড কৰিছে, ধুনীয়া লাগিছে। এইবোৰ আপডেট যোৱা বছৰ নাছিলে, এইবাৰ যোনটো আপডেট আছে বহুত ধুনীয়া আপডেট আছে। চ' তাৰপিছত আমি বেছি কথা নকয়, তোমালোকে কি কৰিবা, এই এপ্লাই যোনটো তোমালোকে চাই আছা, এপ্লাই নাও, এই এপ্লাই নাওত তোমালোকে ক্লিক কৰিবা। যেতিয়া তোমালোকে এপ্লাই নাওত ক্লিক কৰিবা, তেতিয়া তোমালোকে ইয়াতে চিলেক্ট অফ প্ৰগ্ৰাম ইউ ৱান্ট টু এপ্লাই, তোমালোকে কোনটো প্ৰগ্ৰামৰ কাৰণে এপ্লাই কৰিব বিচাৰা। এডমিশ্যন মোডটো তোমালোকে কি কৰিবা, নন CUT, অৰ্থাৎ যিহেতু তোমালোকে HS মাৰ্ক বেছ কৰি কিনে তোমালোকে এডমিশ্যন কৰিবা, নন CUT ইয়াতে অট'মেটিকলি আহিব, এটা অপশ্যন আহিব, তাতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এই যোনটো ইউনিভাৰ্চিটি আছে, এই ইউনিভাৰ্চিটি তোমালোকে এতিয়া ধুনীয়াকৈ তোমালোকে চিলেক্ট কৰিব লাগিব। যোনটো কলেজত তোমালোকে এডমিশ্যন কৰিব গৈ আছা, সেই কলেজটো কোনটো ইউনিভাৰ্চিটিৰ এফিলিয়েটেড হয় সেইটো তোমালোকে শুনি ল'বা। যদি ডাইৰেক্ট তোমালোকে ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমালোকে পঢ়িম বুলি ভাবি আছা, তেনেহ'লে সেই ইউনিভাৰ্চিটিটো তোমালোকে চিলেক্ট কৰিবা। মই এতিয়া তোমালোকক এটা ইউনিভাৰ্চিটি চিলেক্ট কৰি দেখুৱাম। চ' গুৱাহাটী ইউনিভাৰ্চিটি দেখুৱালোঁ। এই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমালোকে কলেজ এণ্ড ডিপাৰ্টমেণ্ট, এই কলেজবোৰ তোমালোকে ইয়াৰ পৰা কি কৰিব লাগিব, চাৰ্চ কৰি উলিয়াব লাগিব। ফৰ এক্সাম্পল তোমালোকে যিকোনো কলেজ দিলা, কিছুমানে গুৱাহাটী ইউনিভাৰ্চিটি দিব, কিছুমানে ভট্টদেৱ দিব। মই এতিয়া কি কৰিম, এটা ইয়াৰ পৰা তোমালোকে আকৌ চেঞ্জ কৰি দেখুৱাই আছোঁ। চ' মই কি কৰিম, এতিয়া ভট্টদেৱ ইউনিভাৰ্চিটি চিলেক্ট কৰিলোঁ। ভট্টদেৱ ইউনিভাৰ্চিটি চিলেক্ট কৰিলোঁ। এই ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যোনকেইখন কলেজ আছে, সেই কলেজৰ নামটো ইয়াতে তোমালোকে বিচাৰি চাব পাৰিবা। তো মই ইয়াৰ পৰা কি কৰিম, বৰ্ণগড় কলেজখন চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত এই বৰ্ণগড় কলেজৰ আণ্ডাৰত কিমান কেইখন প্ৰগ্ৰাম আছে, ফৰ এক্সাম্পল চ' বেচেলৰ অফ আণ্ডাৰ গ্ৰেজুৱেট চিলেক্ট কৰিবা। চ' বেচেলৰ অফ আণ্ডাৰ গ্ৰেজুৱেট চিলেক্ট কৰাৰ পিছত তোমালোকে এই স্কিমটো তোমালোকে টাইপত তোমালোকে NAP ষ্ট্ৰীমত চিলেক্ট কৰিবা। NAP ষ্ট্ৰীম চিলেক্ট কৰাৰ পিছত এতিয়া আহিল মেইন তোমালোকে প্ৰগ্ৰাম। সেই কলেজৰ আণ্ডাৰত কি কি আছে, বেচেলৰ অফ আৰ্টছ, বেচেলৰ অফ কমাৰ্চ বা বেচেলৰ অফ চায়েন্স, যোনটো তোমালোকে ল'ব বিচাৰা। ফৰ এক্সাম্পল মই ইয়াতে কি কৰিম, বেচেলৰ অফ চায়েন্সত ক্লিক কৰিম। চায়েন্সত ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকে টিক মাৰ্ক দিব লাগিব। টিক মাৰ্কটো দিয়াৰ পিছত এই প্ৰচিড যোনটো আছে, প্ৰচিডত ধুনীয়াকৈ ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত এতিয়া তোমালোকক কি কৰা হ'ব, এটা ছাবজেক্ট মাইনৰ, এটা ছাবজেক্ট মেজৰ। যদি তোমালোকে দুটা মাইনৰ ল'ব বিচাৰা তথাপি ল'ব পাৰিবা। চ' মই প্ৰথম এটা মেজৰ এটা মাইনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চিলেক্ট গ্ৰুপ, ডিচিপ্লিন গ্ৰুপত মই ক্লিক কৰিলোঁ। তাৰপিছত ছাবজেক্ট, এই ছাবজেক্টটো কি কৰিম, ভুটানী ল'বা। ইয়াতে যোনটো ওৱান মেজৰ যোনটো, সেইটো মেজৰ কিন্তু তোমালোকে যোনটো মেজৰ ল'বা, সেই মেজৰটো কিন্তু ইয়াতে ধুনীয়াকৈ শ্ব' কৰিব। কোনটো মেজৰ ল'বা, ইয়াতে যিহেতু মই চায়েন্স চিলেক্ট কৰিছোঁ, ইয়াতে ভুটানী আছে, ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স। চ' মই কি কৰিম, ইয়াতে ধুনীয়াকৈ কি কৰিম, জুলজি মেজৰটো ইয়াতে মই দি দিম।
জুলজি মেজৰ দিয়াৰ পিছত মই ইয়াতে সিলেক্ট গ্ৰুপ আছে ইয়াতে আকৌ ডিসিপ্লিনত ক্লিক কৰিব লাগিব এটা সাবজেক্টটো যোনটো মাইনৰ হ'ব মাইনৰ ইয়াতে কি লম মাইনৰটো মই কি লম মাইনৰটো ইয়াতে মই ইয়াৰ পৰা মই কেমিষ্ট্ৰিটো লৈ লম কেমিষ্ট্ৰিটো মাইনৰ ললো এটা তুমি কমপ্লিটলি দিয়াৰ পিছত মই প্ৰসেডত ধুনিয়াকে ক্লিক কৰিম প্ৰসেড যেতিয়া ক্লিক কৰিম আকৌ নতুন এখন উইন্ডোত মোক লৈ যাব তোমালোকক সেম তেনেকুৱা লৈ যাব ইয়াতে তোমালোকক কনফাৰ্ম কৰিব দিব যে হসাকে তোমালোকে কোনটো সিলেক্ট কৰিছে এটো দে ধুনিয়াকে শো কৰিব তাৰ পিছত নেক্সটত ক্লিক কৰিবা ভিডিওটো দীঘল হ'ব পাৰে ভিডিওটো তোমালোকে ধৈৰ্য সহকাৰে চাবা চাই কেনে তোমালোকে ৰেজিষ্ট্ৰেচন কৰিবা ৰেজিষ্ট্ৰেচন এবাৰ ভুল যাতে নহয় ভুল হলে কিন্তু অলপ প্ৰবলেম হয় পিছত সো এইখিনি দিয়াৰ পিছত মই কি কৰিম এতিয়া ধুনিয়াকে এইখিনি তোমাৰ যোনবোৰ অপচন যোনবোৰ পাৰ্সোনাল ডিটেইলছ আছে এইবোৰ শো হ'ব মই বাৰু এইবোৰ নেদেখাও এইবোৰ ইউটিউবৰ গাইডলাইনছত মানা আছে মই ইয়াত কি কৰিম নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া তোমালোকক ক্লাস 10 ৰ যোনটো পাসিং ইয়াৰ যোনটো ইয়াৰত তোমালোকে পাস কৰিছা হেতু ইয়াৰটো তোমালোকে ধুনিয়াকে ইয়াতে মেনশন কৰি দিবা দিয়াৰ পিছত কিমান পাৰ্সেন্ট পাইছিলা মেট্ৰিকত কিমান পাৰ্সেন্ট পাইছিলা এইখিনি দিবা তাৰ পিছত ক্লাস ডিভিজন কোনটো ডিভিজন তোমালোকে পাবলৈ সক্ষম হলা আৰু মেট্ৰিকটো তোমালোকে কোনটো ইনষ্টিটিউটৰ ফালৰ পৰা পাস কৰিছে সেই ইনষ্টিটিউট বা স্কুলৰ নামখন ইয়াতে ধুনিয়াকে লিখি দিবা লিখি দিয়াৰ পিছত ইয়াতে ক্লাস বোৰ্ড তোমালোকৰ সিবিএসই আছিল নে সেবা আছিল ইয়াৰ পৰা দিবা তাৰ পিছত ক্লাস 10 ত জুননখিনি সাবজেক্ট আছিল ফৰ এক্সাম্পল ইংলিশ আসামিজ তাৰ পিছত জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স ম্যাথমেটিক্স এইবোৰ দিবা দিয়াৰ পিছত এতিয়া কোৱালিফিকেশন ডিটেইলছ এই কোৱালিফিকেশন ডিটেইলছ 12 যোনবোৰ আছিল বা ইকুইভ্যালেন্ট এই 12 ৰ মাৰ্কশিট খন তোমালোকে ভালকে ইয়াতে দিব লাগিব যেহেতু তোমালোকে অলৰেডি পাস হৈছে পাস ক্লিক কৰিবা তাৰ পিছত এটু ইয়াৰত যেহেতু পাস কৰিছে 2026 আৰু বোৰ্ডটো কি আছিল সিবিএসই নে সেবা আছিল সৰি আছেক আছিল যেহেতু এতিয়া আমাৰ নতুনকৈ এএসএসইবি বোৰ্ড হয় ইয়াতে ধুনিয়াকে আসাম বুলি এনেকে সাৰ্চ কৰিলে ধুনিয়াকে আহি যায় সো এনেকে ক্লিক কৰিবা তাৰ পিছত ক্লাস 12 ৰ যোনটো ৰেজিষ্ট্ৰেচন মাৰ্ক আছে সেই ৰেজিষ্ট্ৰেচন মাৰ্কটো দিবা লগতে ক্লাস 12 ৰ যোনটো ৰোল নম্বৰ আছে সেই ৰোল নম্বৰটো ইয়াতে এন্টাৰ কৰিবা এই সকলোবোৰ এন্টাৰ কৰাৰ পিছত তোমালোকে ইয়াতে সাবজেক্ট দিবা কম্বিনেশন সাবজেক্টখিনি দিবা এতিয়া কম্বিনেশন সাবজেক্টৰ ভিতৰত তোমালোকে এটা প্ৰশ্ন কৰিব পাৰা যে সাবজেক্টবোৰ কেনেকৈ দিব লাগিব তোমালোকে ফৰ এক্সাম্পল এছামিজ দিলা এনেকে এছামিজ লিখিলা তাৰ পিছত এনেকে কমা দিবা কমা দিয়াৰ পিছত আকৌ ইংলিশ লিখিবা এনেকে লিখিবা যদি তোমালোকে এই কমাৰ জায়গাত যদি তোমালোকে এনেকে স্লেশ দি দিয়া তেনেহলে কিন্তু নহব বা ডট দিলেও কিন্তু নহব সো এটো মনত ৰাখিবা বহুতে হয়তো যোৱা বছৰ প্ৰবলেম এটো ফেস কৰিছিল যে এনেকে সকলো সাবজেক্টখিনি দিছিলে তেখেতসকলে এইটো কমা হক বা হাইফেন হক বা ব্ৰেকেট হক এনেকা ব্ৰেকেট ইউজ কৰিছিল কিন্তু তেতিয়া ব্ৰেকেট ইউজ কৰিলে কি হ'ব ৰেড থ্ৰু হৈ থাকিব এনেকে দিবা এনেকে দিয়াৰ পিছত সম্পূৰ্ণ দিয়াৰ পিছত তোমালোকে কি কৰিব লাগিব আকৌ 12 ৰ যোনখিনি মাৰ্কশিট আছে সেই মাৰ্কটো তোমালোকে ধুনিয়াকে কাউন্ট কৰিবা কিমান মাৰ্ক পাইছিলা কোনটো সাবজেক্টত আছিল এনেকে দিবা দিয়াৰ পিছত তলত আহিবা তলতাৰ পিছত ইয়াতে ধুনিয়াকে আই হ্যাভ ভেৰিফাইড মাৰ্ক ফৰ অল সাবজেক্ট উইল বি ওভাৰঅল পাৰ্সেন্টেজ এখিনি দিবা এটো টিক মাৰ্ক দিবা টিক মাৰ্ক দিয়াৰ পিছত তোমালোকে 7 নেক্সটত ধুনিয়াকে ক্লিক কৰিবা তো 7 নেক্সটত ক্লিক কৰিবা মই যেটো মই এইবোৰ দিয়া নাই সো দিয়া নাই কাৰণে কিন্তু ৰেড বক্স আইছে সো তোমালোকে দিবা তাৰ পিছত আহিবা আদাৰ ডিটেইলছত তোমালোকে কিছুমান ডিটেইলছ তোমালোকে দিব লাগিব হেবোৰ ডিটেইলছ দিবা তাৰ পিছত আপলোডত আহিব আপলোডত কি আহিব তোমালোকে আগতে যোনটো ৰেজিষ্ট্ৰেচন কৰিবা সেই ৰেজিষ্ট্ৰেচনত থাকিবই সেই ৰেজিষ্ট্ৰেচন সকলো শো হৈ থাকিব আপলোডত অনলি তোমালোকে মেট্ৰিকৰ মাৰ্কশিট আৰু হাই সেকেন্ডাৰী মাৰ্কশিটটো দিবলৈ আহিব তাৰ পিছত তোমালোকে প্ৰিভিউ কৰিব দিব সকলো তোমালোকে টিক মাৰ্ক কৰিবা টিক মাৰ্ক কৰাৰ পিছত তোমালোকে এক কনফাৰ্মেশনত ক্লিক কৰিবা কনফাৰ্মেশনত ক্লিক কৰিলে কিন্তু তোমালোকৰ যোনটো স্ক্ৰিনত চাব পাৰিছে এনেকা কিন্তু তোমালোকে ফাইল তোমালোকে চাবলৈ পাৰিবা এনেকে তোমালোকে এই যোনটো ইউজিৰ এডমিশন আছে এই এডমিশনটো তোমালোকে সম্পূৰ্ণ কৰিব পাৰিবা ভিডিওটো যদিও দীঘল হৈছে তোমালোকে অলপ ধৈৰ্য সহকাৰে চাবা কাৰণ এটা ভিডিওটো সম্পূৰ্ণ বুজোৱা হৈছে ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকনটি বল কৰিবা যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা লগতে এই ভিডিওটো সকলোৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ